Good evening guys, কি খবৰ সকলোৰে আশা কৰো নিশ্চয় ভালে আছে ময়ো ভালে আছো আৰু মোক আজি বাৰু কিবা লাগিছে নেকি মানে এজু পিন্ধি ললত এজন স্পেশাল মানুহৰ পৰা আনিলো আৰু তাকে ভাবিলো আপোনালোকক দেখাও কেনেকুৱা লাগিছে ভুটুনিয়ে লাগিছে নে জখিনিয়ে লাগিছে কি লাগিছে আৰু হলো পিন্ধি পেলাই আপোনালোকক দেখাইছো আৰু এতিয়া বাৰু ওপৰলৈ লৈছো বহুত বেছি গৰম হৈছে আৰু আজি ভিডিওটো আবেলিৰ পৰা আৰম্ভ কৰিছো বহুত বেছি গৰম হয় হেকানে মই একদিন কোনো ধৰণৰ ভিডিও দিয়া নাই আৰু এয়া চকচোন উতে ঘামি জামি অৱস্থা নাই আৰু মানে গাটো ভাল নহয় যে হেতু কাৰণে ভিডিও একো দিব পৰা নাই আৰু আজি ভিডিওটো এই আবেলিৰ পৰা আৰম্ভ কৰিছো শুভ আবেলি আপোনালোক সকলোলৈকে আৰু এই বহুত দিন হল হাঁহ মাংস খোৱা নাই মানে ঘৰত গৈছিলো তেতিয়া হাঁহ মাংস খোৱা তাৰ পাছৰ পৰা হাঁহ মাংস খোৱা নাই আৰু আজি ভাবিছো হাঁহৰ মাংস খাম আৰু হেতু কাৰণে ভিডিওটো আৰম্ভ কৰি দিছো আৰু ভিন্দয়ে পুৰি আছে হাঁহ মানে ঘৰৰে চিনা হাঁহ এটা আছিল তাৰে মৰা হৈছে আৰু ইমান গৰমত হাঁহৰ মাংস আৰু কোমোৰাও আছে বাৰু কি হয় চাই লম গৰম চকচি কিমান উঠিছে আপোনালোকৰ ফালে বাৰু গৰম কেনেকুৱা পৰিছে জনাব আৰু বলক তেন্তে এতিয়াৰ পৰা আৰম্ভ কৰ হাঁহৰ মাংস কেনেকৈ বনা কি কৰো আপোনালোককো দেখাম বাৰু বলক তেন্তে লেটস ষ্টাৰ্ট ইট আৰু এজু পিন্ধিয়া লং নে কি বাৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই ভিনিটিও দিয়াচোন মোক কাম এখন কৰি আখুলালি বাৰু দুখো নুবুজানে তুমি বলক কৰি দিয়ক মোৰ কামখনি এয়া ভিনিটিয়ে ললে নহয় জিপুৰি ইমান যে দুখ লাগিছে হাঁহটোৱে অলপ আগতলৈকে আছিল নহয় সৰি এয়া চকচোন সকলোখিনি দিলে নহয় শেষ কৰি কাটিলে বাচিলে সকলোখিনি কৰিলে আৰু মই হালধি পিঁয়াজ নহৰু সকলোখিনি দি ললো নহয় হানি তাৰ পাছতে কেৰাহীত দি ললো নহয় ভাজি ইমান যে ধুনীয়া লাগিছিল দুটা ভাজিখিনি খাওঁ সকলোৱে আছিল নহয় কৰি শেষত আপোনালোকলৈ পঠিয়ালো অকমান মাংসৰ টোপোলাটো বুলি হাতত মোনাটো ললো আৰু ধুনীয়াকৈ ওলালো বজাৰলৈ বুলি চাওচোন বজাৰত কিনো ওলাইছে শাক পাচলি তাত গৈহে গম পালো বজাৰত বোলে জুই চাই দই আৰু বিলাহীটো দাম সুধিবই নোৱাৰি তো খাৱাটো বাদে সোধাও প্ৰবলেম কাৰণ জুই চাই দাম নহয় জানো আৰু আপোনালোকে বাৰু এইকেইদিন বিলাহী খাইছেনে আহি পালো এযোৰ দোকানত চেণ্ডেল এযোৰ লওঁ বুলি আৰু এইখিনিতে দেখিলো টেকেলি এটা তাকো লৈ ললো আৰু আহি এয়া চকচোন কলবোৰ ইমান ধুনীয়াকৈ ওলাই আছে সকলোবিলাক ধুনীয়াকৈ সামৰিলো আৰু বজাৰো শেষ হ'ল মোৰ আহিলৈ আৰু বাটতে পালো এখন মিঠাই দোকান চাওকচোন ধুনীয়াকৈ মিঠাইবিলাক উলিয়াই থৈছে আৰু মোৰটো ভুজিয়া প্ৰিয় সকলোবিলাক সামৰিলো আৰু ঘৰলৈ বুলি গাড়ীত উঠিলো ভাবিলো অকমান নিজে উঠিলো আপোনালোকক দেখাবৰ কাৰণে ঘৰ আহি পালোহিহে ছোৱালীয়ে হাতৰ পৰা নিলে নহয় টোপোলাটো টানি আৰু গৈ পাইছো তাই গোটেইখন উলিয়াইহে এয়া মেগী আনিলো চেম্পু চেণ্ডেল সকলোবিলাক আনিলো লগতে আকৌ আনিছিলো এটা স্প্ৰাইটো খাই লওঁ বুলি যেহেতু গৰমো বেছি পৰিছে ঠাণ্ডাটো অকমান গলত পেলাই ললে লাগিব কিজানি ঠাণ্ডা আজিৰ যুগৰ পোৱালি চকচোন আনি পালোহে চেণ্ডেল নিলে নহয় টানি পিন্ধোগৈ বুলি আৰু আনিছো লগতে ঔটেঙা দালিৰ লগত খাম বুলি কাৰণ গৰম দিনত ঔটেঙাৰ লগত দালি খোৱা সোৱাদেই বেলেগ আপোনালোকে খাইনে বাৰু জনাবচোন মোক নিজৰ বুলি এয়া সকলোবিলাক লওঁ সামৰি লগতে আনিলে এটা টেকেলিও বুলি এয়া স্প্ৰাইট খাই লওঁ দেই ইমান গৰম পৰিছে বজাৰত গৈছিলো আৰু বজাৰৰ পৰা আহি পালোহি আৰু এয়া ঠাণ্ডা লৈ আহিছিলো ঠাণ্ডাও খাই লওঁ মানে ঠাণ্ডাটো খালে অকমান ঠাণ্ডা লাগিব চাগে হেতু কাৰণ তাকো খাই লওঁ তাৰপিছতে লগ পাই আছো কি পইচা কিমান ললে তাইলে এই চেণ্ডেলযোৰ আনি দিলো আৰু তাই মোক আহি সুধিছে পইচা কিমান ললে বোলে কিমান লব পইচা এযোৰ কিমান লব তুমি স্প্ৰাইট খাব নালাগে তুমি স্প্ৰাইট নাখায় সৰু ছোৱালীয়ে স্প্ৰাইট নাখায় দেই ইয়াই আনিছোঁ হাঁহৰ মাংসখিনি লগতে কাটি ল'লোঁ আলু পিঁয়াজ নহৰু আৰু
তেজপাত দালচেনি লগতে মছলাও সানি থৈছোঁ সানি এয়া তেল গৰম হ'ল দিলোঁ নহয় তেজপাত দালচেনি সকলোখিনি ঢালি অকণমান দেৰি ধুনীয়াকৈ সিজিবলৈ দিলোঁ পিঁয়াজখিনি আৰু ইমান যে ধুনীয়া গোন্ধ এটা আহিছিল নহয় লৈয়ে আছিলোঁ গোন্ধ তাকে শুঙি আৰু সকলোবিলাক দিয়াৰ পাছত দিম এতিয়া মই আদা নহৰু পেষ্টখিনি আৰু সকলোখিনি দিয়াৰ পাছত থাকিম লৰাই কিমান যে ভাল লাগে নহয়নে সকলোবিলাক গোন্ধ এয়া চাওকচোন ধুনীয়াকৈ গোল পিঁয়াজ খনি গলি লগতে এতিয়া দিম মই মাংসখিনি ধুনীয়াকৈ মাংসখিনি দি মই থাকিম লৰাই ইমান যে ধুনীয়া লাগে নহয়নে বাৰু মাংসখিনি পিঁয়াজৰ গোন্ধ নহৰুৰ গোন্ধ আৰু যে কিমান গোন্ধ ভাল লাগে সকলোখিনি কৰি আৰু লগতে এতিয়া কৰি ল'লোঁ সকলোখিনি মিশ্ৰণ ধুনীয়াকৈ সানি লোৱা ধুনীয়াকৈ সকলোখিনি লৰাই ল'লোঁ এতিয়া দিলোঁ নহয় হালধি অকণ ঢালি লগতে দিলোঁ অকণমানো মছলা সানি যিহেতু মছলা আছিল কালিয়ে ধুনীয়াকৈ দিয়া আজি ভাবিলোঁ নিদিওঁ আৰু অকণমানেই দিয়া যাওক বুলি এয়া দি সকলোখিনি ধুনীয়াকৈ লৈছোঁ মিলাই চাওকচোন ইমান যে ধুনীয়া ৰং ওলাইছে এতিয়া ধুনীয়াকৈ মিহলোৱা শাকখিনি দিলোঁ নহয় চব্জি ৰজা আলুক ঢালি ই সঁচাকৈ আলু যদি নাথাকে খাবলৈ লাগে চব্জিখন কিবা মিচিং নহয় জানো জনাবচোন মোক সকলোৱে কথাটি সকলোখিনি ধুনীয়াকৈ হৈ গ'ল এতিয়া ভাবিলোঁ দিওঁ পানী অকণ ঢালি তেতিয়াহে সিজিব আলুখিনি নহয় এয়া মোৰ মাংসখিনি হ'ল নহয় সিজি ধুনীয়াকৈ সিজি গ'ল লগতে দিলোঁ নহয় অকণমান আদা নহৰু পিচখিনি যিহেতু আছিলে অথনিয়ে খুন্দি থোৱা সকলোখিনি আৰু এতিয়া দিম মই তাৰ লগত ভাবিছোঁ অকণমান জালুকৰ গুড়ি চাওকচোন ধুনীয়া লাগিব নহয় জানো সোৱাদ দি আৰু তাৰ লগতে দিলোঁ অকণ পিঁয়াজ সানি কাৰণ হাঁহৰ মাংসত পিঁয়াজটো লাগে অলপ বেছি আধা ঘণ্টা লাগিল মোৰ হাঁহৰ মাংসখিনি হৈ গ'ল ধুনীয়াকৈ দিলোঁ নহয় অকণমান মান ধনিয়া সানি এয়া যেন ইমান ধুনীয়া টেষ্টি এয়া বনাবলৈ লৈছোঁ মই এখনি পিটিকা সকলোৱে ভাল পায় নহয়নে কথাটো কোৱা আৰু ভাল পাব বুলিয়ে মই সকলো কাৰণে বনাইছোঁ এখন পিটিকা মাইচাং বন বিলঙনি জলকীয়া আদা নহৰু সকলোখিনি দিছোঁ নহয় ভৰাই মই চচটিত এয়া মই পানী দি সকলোখিনি শাক দিলোঁ মই ভৰাই চচটোত বুলি অকণমান পিটিকা বনাওঁ ঔষধিৰে ভৰা শাকখনি আৰু এতিয়া সকলোখিনি ভৰালোঁ লগতে দিলোঁ আদা নহৰু জলকীয়া আৰু আপোনালোকলৈ বুলি মৰমেৰে বনোৱা পিটিকাখনি কিমান যে ঔষধি গুণেৰে ভৰা এবাৰ আপোনালোকে নিজেও বনাই খাবচোন পাব বহুত মজা শাক নিয়া সকলোখিনি দিলোঁ ভৰাই লগতে থাকি গ'ল আমাৰ মুখৰ ৰুচক নিমখকণ দিবলৈ থাকি সেইকাৰণে আপোনালোক সকলোকে দেখুৱাই দিলোঁ সোৱাদকণ সানি চচটোত ভৰাই দিয়াৰ পাছত গ'ল নহয় ধুনীয়াকৈ সিজি এয়া চাওকচোন কিমান যে ধুনীয়া লাগিছে খাবলৈ বহুত বেছি টেষ্টি হয় লগতে দিলোঁ অকণ আকৌ নিমখ ঢালি লগতে দিলোঁ তেল সানি কাৰণ পিটিকা বুলি ক'লে তেলটো লাগিবই নহয় জানো এয়া সকলোবিলাক গৰম হৈ থকাৰ কাৰণে চামুচেৰে দিলোঁ নহয় সানি আৰু হাতেৰে পাছত সানি দেখুৱাম আপোনাক থালিখনি এয়া মোৰ ভাতৰ থালিখন হ'ল নহয় ৰেডি সকলোবিলাক দিলোঁ মাংস দিলোঁ ঔষধি দিলোঁ লগতে অকণমান বি জলকীয়াও দি দিছোঁ নহ'লে জানো লাগিব মোক ৰুচক হিচাপে জানে আৰু এয়া চব মোৰ ৰেডি হৈ গ'ল ভাতৰ থালিখনি কিমান যে সুন্দৰ লাগিছে জনাবচোন আপোনালোক সকলোৱে মোক ভাবি গুড ইভিনিং গাইজ ভাত পানী খালোঁ খাই বৈ অলপমান শুলোঁ আৰু শুই উঠি বাহিৰত কাপোৰ আছে সেইবিলাক নি লওঁ জাপি লওঁ
ঘৰৰ সকলোবিলাক কৰি আজৰি হৈ লওঁ আৰু গৰমটো ইমান বেছি পৰিছে নহয় কি ক'ব থাকিবই পৰা নাই ৰাতিপুৱা বহুত বেছিকৈ ওলাইছিলে আৰু তাৰ পাছত বৰষুণ এজাক দিলে বাৰু তাৰপাছত অলপ দেৰি ঠাণ্ডা হ'ল আকৌ মানে ইমান ৰ'দ ওলাইছে নহয় তাতে হাঁহ মাংস খাই অৱস্থা মোৰ বেয়া হৈ গৈছে আৰু ইমান গৰমত হাঁহ মাংস আছে যেতিয়া লোকচান কৰিব নোৱাৰি নহয় আৰু তাতে ঘৰৰ হাঁহ সেইটো কাৰণে ধুনীয়াকৈ অলপ অলপকৈ বনাই খাইছিলোঁ আৰু এতিয়া শেষ হ'ল কালিয়ে মই আপোনালোকে দেখিছে ভিডিঅ'টোত কালি পোৰ মাৰিছিলে তাৰপাছতে মই থৈ দিছিলোঁ অলপ সেয়াই খাই আছিলোঁ অকণমানকৈ আৰু আপোনালোকলৈ ৰেচিপিটো আগবঢ়ালোঁ ৰেচিপি মানে মই যেনেকৈ বনাই খাওঁ তেনেকৈ আপোনালোকক দেখাইছোঁ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিলে নিশ্চয় জনাব আৰু ব'লক এতিয়া মই কাপোৰখিনিও ভৰাই লওঁ মানে কাপোৰ এখিনি ধুইছিলোঁ সেইখিনিও ভৰাই লওঁ শেষত আপোনালোকলৈ পঠিয়ালোঁ মোৰ ফালৰ পৰা এখনি ফটো কেনেকুৱা লাগিছে জনাবচোন সকলোৱে ভাবি গুণি টেষ্টি নহয় জানো সকলোলৈকে ধন্যবাদ